নমস্কাৰ, আপোনালোকৰ কি খবৰ? মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা দিবলৈ লৈছোঁ। এয়া দেখিছে নহয়, টেঙামৰা হয়। টেঙামৰাখিনি ধুনীয়াকৈ মই গুটিখিনি গুচাই এনেকৈ গুটিখিনি গুচাইছোঁ। মানে টেঙামৰাৰ পৰা ৰুটিৰ লগত খাবৰ কাৰণে জাম আৰু ভাতৰ লগত খাবৰ কাৰণে অকণমান জ্বলা মিঠা মানে নিমখীয়া কৰি আৰু এটা জেলি বনাম। তাকে বোলো আপোনালোকক দেখাওঁ কেনেকৈনো বনাইছোঁ। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব, তেতিয়াহে মানে গম পাব কেনেকৈনো মই বনালোঁ। প্ৰথমতে কেৰাহীখন গৰম কৰি 1 লিটাৰৰ জোখা মই পানী ঢালি দিলোঁ আৰু ইয়াতে টেঙামৰাখিনি দি দিছোঁ। দেখিছে নহয়, এতিয়া ধুনীয়াকৈ টেঙামৰাখিনি উতলি আহিছে। আৰু এই যে দেখিছে ফেনখিনি মই কাঢ়ি আছোঁ, ইয়াৰ পৰা আপোনালোকে যিমানেই ফেনখিনি কাঢ়িব সিমানেই মানে জামখিনি বহুত দিনলৈ আপোনালোকে সংৰক্ষণ কৰি ৰাখিব পাৰিব। টেঙামৰাখিনি উতল আহিলত মই এতিয়া এটা খৰাহীত এনেকৈয়ে পানীখিনি মানে চেকি দিলোঁ। এইখিনি পানীৰ পৰা মই জাম বনাম ৰুটিৰ লগত খাবলৈ। অকল ইয়াতে মই মিঠা দিম। এয়া দেখিছে নহয়, পানীখিনি মানে যোনখিনি কাঢ়ি দিছিলোঁ সেইখিনি মই ধুনীয়াকৈ আকৌ উতলাই আছোঁ। উতলাই পিনি এতিয়া মই আন্দাজমতে চেনি দি দিছোঁ অলপ সৰহকৈয়ে, যিহেতু মই ৰুটিৰ লগত খাবৰ কাৰণে জাম বনাম। আৰু এতিয়া চেনি দিলত কালাৰটো ইমান ধুনীয়া উঠি আহিছে, দেখিছে নহয়। আৰু এই যে ফেনখিনি, এই ফেনখিনি একেবাৰে অকণো নথকাকৈ কাঢ়ি থাকিব লাগিব। যিমানেই উতলিব মানে সিমানেই ফেনখিনি ওলাই ওলাই গৈ থাকিব। সেইবাবে মই ফেনখিনি কাঢ়ি কাঢ়ি গৈ থাকিম। আৰু লাষ্টত এতিয়া দেখিছে নহয় কমি আহিছে আৰু বেছিকণ সময় নাই, হ'ব হৈছে। আৰু এনেকৈ ফেনখিনি গোটেইখিনি মানে কাঢ়ি লৈছোঁ। এতিয়া জামখিনি হৈ গৈছে নাই চাম। এটা পানীৰ বাতি লৈ পিনি তাতে মই দুটোপামান পেলাই দিছোঁ আৰু পানী বাতিটোত ধুনীয়াকৈ মানে গল খাই যোৱা নাই, দেখিছে নহয়। যেনেকৈ দিছিলোঁ তেনেকৈ পৰি আছে আৰু এতিয়া হ'ল বুলি গম পালোঁ। আৰু এইপিনে দুটা চিচাৰৰ বৈয়ামত মই ধুনীয়াকৈ এনেকৈ কাঢ়ি ল'লোঁ। অন্যহাতে এইখিনি যিখিনি মানে ভাতৰ লগত খাবৰ কাৰণে বনাম কৈছিলোঁ, এইখিনিও আপোনালোকক দেখাই দিছোঁ। প্ৰথমতে কেৰাহী এখন গৰম কৰি ইয়াতে মই অকণমান মিঠাতেল ঢালি দিছোঁ আৰু মিঠাতেলখিনি গৰম হৈ আহিলত পাঁচফোৰণ, শুকান জলকীয়া দি পিনি ভাজি ল'ম জেলিখিনি। এয়া ধুনীয়াকৈ মই পাঁচফোৰণ ফুটাই জলকীয়া ফুটাই ইয়াতে জেলিখিনি দি দিম। জেলিখিনি এটা কথা মনত ৰাখিব, জেলিখিনি পানীখিনি শুকাই যোৱালৈকে ভাজিব লাগিব। আৰু জেলিখিনিত মই আন্দাজমতে নিমখ আৰু চেনি অলপ দি দিম। আৰু ইয়াত মই জ্বলা নিদিওঁ, যিহেতু বেটিয়েও কেতিয়াবা ভাতৰ লগত খাবলৈ মানে বিচাৰিব, সেইবাবে বেছি জ্বলা নাই দিয়া। শুকান জলকীয়া কেইটাই দিছোঁ, সেইকেইটাৰ পৰাই অলপ অলপ জ্বলা হ'ব। আৰু এতিয়া মই অলপ টাইম ধুনীয়াকৈ এনেকৈ ভাজি কম জুইত ভাজি থাকিম। যেতিয়া পানীখিনি গলি শুকাই যাব তেতিয়া আৰু মোৰ জাম ৰেডি হৈ যাব। আৰু মোৰ মানে জাম আৰু জেলি বনোৱা পদ্ধতিটো কেনেকুৱা লাগিলে আপোনালোকে নিশ্চয় এবাৰ বনাই চাব বুলি আশা ৰাখিলোঁ। নিশ্চয় আপোনালোকে খাই ভাল পাব। মইনো কেনেকৈ বনালোঁ আপোনালোকক তাকে অকণমান বোলো দেখাই দিওঁ। আৰু এয়া মোৰ জাম ৰেডি হৈ গ'ল। লগালগ বেটি ৰুটি খাবলৈ উৎপাত। পিছদিনাখনি ধুনীয়াকৈ মই ৰুটি পুৰি বেটি জামৰ হাতে খাবলৈও দিলোঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। বাই বাই।